Hello friends, welcome back to my channel Trishna's Kitchen. আজি মই বনাবলৈ লৈছো কঁঠালৰ কলপাতত দিয়া পিঠা। আৰু এই পিঠা বনাবলৈ আমাক লাগিব কঁঠাল প্ৰায় 20-30 ফুটা। আৰু এই কঁঠালখিনি আমি এখন চালনীৰ সহায়ত পিচি তাৰ ৰসটো উলিয়াই লম। এতিয়া ভিডিঅ'ত দেখুৱাৰ ধৰণে আমি কঁঠালখিনি পিচি চালনীৰ পৰা গোটেই ৰসখিনি উলিয়াই লম আৰু তাৰ পৰাই আমি কঁঠালৰ পিঠাটো বনাম। এই পিঠাটো আচলতে খাবলৈ খুবেই টেষ্টি হয় আৰু বহুত ভাল লাগে। আপোনালোকেও এবাৰ বনাই চাব কেনেকুৱা লাগে আৰু বনাই কেনেকুৱা পাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এতিয়া আমি এই কঁঠালৰ ৰসখিনিৰ লগত অলপ পিঠাগুড়ি চালি লোৱা পিঠাগুড়ি দি লৈছোঁ আৰু তাত ভালকৈ কঁঠালৰ ৰসখিনিৰ লগত সানি লৈছোঁ। আমাৰ গিলা পিঠা বনাবলৈ যেনেকৈ আমি পিঠাগুড়ি সানি লওঁ তেনেকৈ আমি কঁঠালৰ ৰসৰ সৈতে পিঠাগুড়িখিনি সানি ল'ম। আৰু মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে চেনি খাই ভাল পায় তেনেহ'লে এচামুচ চেনিও দিব পাৰিব। তাৰপিছত আমি এখন কলপাত লৈছোঁ, তাত এচামুচ পিঠা দিছোঁ আৰু এনেকৈ বেলনাৰে বেলি লৈছোঁ পাতলকৈ। আচলতে খুব ডাঠ হ'ব নালাগে, পিঠাবিধ অলপ পাতল হ'ব লাগে। আৰু তেনেকৈ আমি গোটেইকেইটা পিঠা বেলি লৈছোঁ। আচলতে আমাৰ ঘৰত এনেই কঁঠাল খোৱা মানুহ খুবেই কম, সেইটো কাৰণে মই এনেকৈও বনাই খাইছোঁ, এনেকৈ চবেই খাইছেও, চবেই ভালো পাইছে আৰু আপোনালোকেও বনাব। তাৰপিছত আমি গেছটো জ্বলাই পেনখন দি লৈছোঁ আৰু তাত আমি এটা এটাকৈ পিঠাকেইটা ভাজিব লাগিব। প্ৰথমে এটা ছাইড 5 মিনিটমান দি ভাজিব আৰু গেছটো একেবাৰে চিমত ৰাখিব। তাৰপিছত আকৌ লুটিয়াই ইটো ছাইডে তেনেকৈ ভাজিব আৰু যেতিয়াই দেখিব যে পিঠাটোৰ পৰা কলপাতখন লাহেকৈ ওপৰলৈ উঠি আহিছে, অৰ্থাৎ কলপাতখনৰ পৰা পিঠাটো এৰাই গৈছে, তেতিয়াই গম পাব এই পিঠাটো আমাৰ ভজা হৈ গৈছে। তেনেকৈ প্ৰায় এটা পিঠা ভাজোঁতে আমাক 8-9 মিনিট সময় লাগে, সিমান দেৰি ভাজিব। যেতিয়া কলপাতখন এনেকুৱা হৈ আহিব তেতিয়াই আপোনালোকে পিঠাটো নমাই ৰাখিব আৰু আমাৰ পিঠাটো ৰেডি হৈ গৈছে। এতিয়া মই আপোনালোকক পিঠাটো কলপাতৰ পৰা এৰুৱাই দেখাম। এয়া চাওক কিমান ধুনীয়াকৈ ভাজ খাই গৈছে আৰু কলপাতখনৰ পৰাও ইমান ধুনীয়াকৈ এৰাই গৈছে। গতিকে আপোনালোকেও এবাৰ বনাই চাব আৰু খাই কেনেকুৱা পাই মোক ক'বলৈ কিন্তু নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।